আজি মা আৰু দেউতাৰ মাজত এখন ফটাফটি কাজিয়া লাগিব। কাজিয়া এখন আৰম্ভ হোৱাৰ আগতেই ঘৰৰ পৰা পলোৱাই ভাল। মা ৰাতিপুৱাই ক'লৈ ওলাই গ'লো, ৰাতিপুৱাৰ পৰা ইমান দেৰি বহি আছোঁ, তাই নিজৰ মানুহটোকে চাহ পানী অকণমান দিবলৈ খবৰ নাই। মাক ৰাতিপুৱাৰ পৰা ঘৰত দেখাই নাই, ক'লৈ গ'ল মই ক'ব নোৱাৰোঁ। ইমানতে পলোৱাহে ভাল। দেখিছা কেনেকৈ পলাল দেখিছা। এই মাক পিতেক দুয়োটাই একেই হ'ল। সিহঁত দুয়োটাই মোক ঘৰৰ মানুহ বুলি গণ্যই নকৰা হ'ল। কি আপোনাক ল'ৰাই মানুহ বুলি গণ্য কৰিব লাগে? আপুনি কি একেবাৰে ভাল কামটো কৰিছে? মই কি এনে একেবাৰে বেয়া কামটো কৰিলোঁ? তই যে মোক ৰাতিপুৱাই ইমান কথা শুনাইছ। কালি চাইকেলখন ক'ত পেলাই থৈ আহিল? কৈছোঁ মই চাইকেলখন দিয়ে ইটো সিটো আনিবলৈ দোকানলৈ পঠিয়াওঁ। তাকো কালি আপুনি নিচাৰ কোবত ক'ৰবাত খচ মাৰি থৈ আহিলে। আপোনাৰ নিচিনা নিষ্ঠুৰ মানুহ ক'তো দেখা নাই দেই। চাইকেলখন ক'তো পেলাই থৈ অহা নাই। মই ইমান বুৰ্বক নহয়। চাইকেলখন কালি গাঁৱৰ এঘৰ মানুহৰ ঘৰত থৈ আহিছোঁ। আই, চাইকেলখন মানুহৰ ঘৰত থৈ আপুনি দেখোন খোজ কাঢ়ি কাঢ়ি আহিছে। মোৰ বিশ্বাস হোৱা নাই দেই। তই মোক ক'ত বিশ্বাস কৰিবি? তই মই কেনেকৈ মৰোঁ তাকেহে ভাবি আছ। আপোনাক মই কেনেকৈ বিশ্বাস কৰিম? আগতেও দুখন চাইকেল তেনেকৈ আছে বুলি কৈ এবছৰ চাইকেলখন আহি ঘৰ নাপালেহি। পিছত খোজকাঢ়ি কাঢ়ি হাতত মোনা লৈ অহা দেখি দেউতাই এখন চাইকেল কিনি দিলে যেনিবা। হ'ব থ, তোৰ বৰ কথা। এবাৰ মুখখন খোল খালে বন্ধ কৰিবলৈ টান। মোলৈ চাহ অকণমান বনাই আনগৈচোন যা। বৰ ভোক লাগিছে। ভাতকেইটাও অলপ সোনকালে ৰান্ধিবি। ইমানখিনি বিধান দিছে, তেওঁ যেনিবা মোনা ভৰাই ঘৰত বজাৰহে কৰি থৈছে। কালি ল'ৰা ছোৱালীকেইটাই ৰাতি ভোকত শুলে। আপোনাৰ খবৰ আছেনে? তহঁতক খাবলৈ সদায় এমোনা বজাৰ কৰি দিলেও নাতে। তথাপিতো তহঁতৰ খাবলৈ নজৰে। তহঁতি নিজে খাওঁনে নে লোকক খোৱাওঁ? মই তোৰ কথা শুনি আচৰিত হৈছোঁ। আপুনি যে এনেদৰে চিঞৰিছে, ওচৰ চুবুৰীয়া মানুহে শুনিলে কি বুলি ভাবিব? ৰাতি নিচাৰ কোবত খালী হাত দুখন ঘৰ ওলালহি। আপোনাৰ ল'ৰা ছোৱালীৰ কথা ভাবিবলৈ ক'ত সময় আছে? নিজে পেট ভৰাই খাব পাৰিলেই হ'ল। তোৰ মুখখন খোল খালে বন্ধ নহয় আৰু। মুখখন খোল খালে কেনেকৈ বন্ধ হ'ব? আপুনি কাহানিবা ঘৰখনলৈ নতুন বস্তু এপদ আনি পাইছেনে? ঘৰত থকা বস্তুকেইবোৰতো এটা এটাকৈ বিক্ৰী কৰি শেষ কৰিলে। এতিয়া মোৰ আগত বৰ কথা মাতিবলৈ আহে। এতিয়া তই ভাত ৰান্ধি মোক খুৱাবিনে? নে মই ক'ৰবাত ভাত বিচাৰি খাবগৈ লাগিব? মই এতিয়া আপোনাক ভাত ৰান্ধি খুৱাব নোৱাৰোঁ। মই মোৰ জীৱনটোত অতি অশান্তি পাইছোঁ। হ'ব, তই ঘৰত শান্তিত থাক। মই ঘৰৰ পৰা ওলাই যাওঁ। মই তোক বিয়া পাতি বৰ ডাঙৰ ভুল কৰিলোঁ। আপুনি ডাঙৰ ভুল কৰা নাই, মইহে ডাঙৰ ভুল কৰিলোঁ। মই এই ল'ৰা ছোৱালীকেইটাহাল নথকা হ'লে কাহানিবাই ঘৰৰ পৰা ওলাই গ'লোহেঁতেন। কিন্তু মই ল'ৰা ছোৱালীহালক এৰি থৈ কেনেকৈ যাম, সেই বুলিহে ধৈৰ্য ধৰি আছোঁ। ল'ৰা ছোৱালীহাল মই চাম। তই যদি ক'ৰবাত যাম বুলি ভাবি আছ যা, মই তোক বান্ধি থোৱা নাই নহয়। মোৰ অবিহনে ল'ৰা ছোৱালীকেইটাৰ কি অৱস্থা হ'ব মই জনা আছে। মোৰ ওচৰত আপুনি ফুটনি মাৰিব নালাগে। আজিলৈকে ল'ৰা ছোৱালীকেইটাই কি খাই ভাল পায়, কি পিন্ধি ভাল পায় আপুনি সুধি চাইছেনে? মোৰ সেই ঘৰখনত থাকিবলৈ একেবাৰে ইচ্ছা নাইকিয়া হ'ল। বুঢ়াই গোটেই গাঁওখন ফুৰি চাহ পানী জুতি লৈ মোৰ বদনাম গায় আৰু মই ঘৰলৈ আহি তোৰ পৰা গালি শুনো। আপুনি ঘৰত নাথাকিলেই মই ভাল পাওঁ। অন্ততঃ ল'ৰা ছোৱালীকেইটা পঢ়া শুনা হ'ব। দেউতা নাই বুলি সিহঁতি আনৰ পৰা কিবা এটা বিচাৰিলেও পাব। সিহঁতিও আপোনাৰ পৰা বহুত কষ্টত আছে। দেউতাই বুঢ়া কালত মনত কম দুখ পাইছেনে? আজি মই তোক কৈ থলোঁ, আজিৰ পৰা মই তোৰ মুখ চাবলৈ নাহোঁ। মই নাথাকিলে যদি ল'ৰা ছোৱালীকেইটা ভাল হয় বৰ ভাল কথা। সময়ত মই দেখিম নহয়। মই যাওঁ, তই থাক। তই ইয়াত সুখেৰে খা। হ'ব যাওক। উফাইডাং মৰাটো কতবাৰ উফাইডাং মাৰি ঘৰৰ পৰা ওলাই গৈছে। দুদিনমান বায়েকৰ ঘৰত থাকি আকৌ ৰঙা পানী এসোপামান খাই ঘৰ ওলাহি। মই আৰু তেওঁক চিনি পাবলৈ বাকী আছে। যাওঁ, দেউতাক ভাত দিওঁগৈ। এইটোৰ মানুহৰ কথা চিন্তা কৰি থাকি একো লাভ নাই।